হাই গাইজ, মোৰ আন এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই যাব ওলাইছোঁ আহাৰ্য সংগীত কলা কেন্দ্ৰলৈ। তাত 7 দিনীয়া কৰ্মশালা অনুষ্ঠান এটি আয়োজন কৰা হৈছিলে। আজি শেষৰটো দিন। এয়া আমি আহি পালোঁহি সোমায়ে সৰস্বতী মাৰ মন্দিৰটো। এয়া অৰ্চনা বাইদেৱে এই অনুষ্ঠানটো আয়োজন কৰিছিলে সত্ৰীয়া নৃত্যৰ ওপৰত। এয়া হৰিচাৰ মানুহবোৰ আহিব লৈছে লাহে লাহে। আজি ইয়াত অতিথি হিচাপে আমন্ত্ৰণ জনাইছে পদ্মশ্ৰীপ্ৰাপ্ত ঘনকান্ত বৰা বৰবায়ন ছাৰক। তেওঁখিনি অৰ্চনা বাইদেউৰ গুৰু আছিলে। এয়া চাকি বন্তি জ্বলাই তেওঁক আদৰিছে। ছাত্ৰ ছাত্ৰীসকলেও তেওঁক সেৱা জনাই আদৰিছে। আৰু আজিনো এই 7 দিনত কি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিলে তাৰে আজি এটা অনুষ্ঠান আয়োজন কৰা হৈছে। এতিয়া ইয়াৰে ছাৰ আহি পাইছে। ছাৰ আহি পোৱা কাৰণে এতিয়া অনুষ্ঠানটি আৰম্ভ কৰা হ'ব। এয়া অৰ্চনা বাইদেৱে আৰম্ভ কৰিছে অনুষ্ঠানটি। এয়া ছাৰক সম্বৰ্ধনা জনোৱা কিছু মুহূৰ্ত। এতিয়া অনুষ্ঠানসমূহ আৰম্ভ হ'ব। এয়া অনুষ্ঠানসমূহ আৰম্ভ হৈছে। ব'লকচোন আমি একেলগে চাওঁ। ল'ৰা ছোৱালীবোৰে ছাৰৰ কাষত গৈ ছাৰে বুজাই দিছে যে কোনে কি ভুল কৰিছে, ভুলবোৰ শুধৰাই দিছে। এতিয়া সকলোৱে মিলি গ্ৰুপ ফটো উঠিছে। এয়া ল'ৰা ছোৱালীখিনিক ভোজনৰ আয়োজন কৰা হৈছিলে। সিহঁতে এতিয়া খাবলৈ লৈছে। ইয়াৰে পিছতে ডাঙৰখিনি আমি খালোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।